Okay guys, this song is called Arab Lukaka. It's in YouTube as Arab Lukaka. Asinanga ya melo Dungu dagu maya melo Asinanga ya melo Dungu dagu maya melo Karat paling abayang sekong lubido Ngumane manam nokke Arab Lukaka. Hello guys, welcome back to my channel. আৰু আজি মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নইজ বেছি হোৱাৰ কাৰণে ভইচ অভাৰ কৰিছোঁ। এয়া চাওক কুঁহিয়াৰ পেৰা মেচিন কেনেকৈ কুঁহিয়াৰ পেৰি ৰস ওলাই এয়া চাওক। কেনেকুৱা লাগিছে? মজা। আজি আমি এতিয়া মই আদা নহৰু আৰু জলকীয়া পেষ্টটো লগালোঁ। নৰ্মেল একদম নৰ্মেল এটা হেৰি আৰু বেলেগ এক্সট্ৰা মছলা নিদিওঁ, আমি ইমান ভাল নাপাওঁ। আজি কোনে মোক ভাত বনাই খুৱাব, কোনে চব্জি বনাই খুৱাব এইটো চাওক। মানে অকণমান মিডিয়াম ষ্টিমটো আৰু গোন্ধ বহুত বঢ়িয়া আহি আছে। কিন্তু এয়া লগত আছে এয়া বিকাশ চেত্ৰী, মোৰ বন্ধু। এয়া টাকুক পাত, এইটো দি বনাই খাম আজি। আৰু দেখাই আছোঁ টাকুকটো পাতটো, এইটো টাকুক পাত বুলি কয়, গাহৰি লগত খাই। কিন্তু অকল নাচন অকণ কিনবা মোক কিনবা মানুহটো কেনেকুৱা হেণ্ডচম হৈ গৈছে যাব একদম গোন্ধ মানে কি ক'ম আৰু, ইমান ধুনীয়া গোন্ধ ওলাইছে ইয়াৰ পৰা। কিন্তু মা মছলা একো দিয়া নাই ইয়াত, অকল আদা নহৰু জলকীয়া বাছ ইমানেই। এয়া ফাইনেল লুক আমাৰ চব্জি, বৰ ধুনীয়াকৈ বনাইছে। আজি কোন কোন আছে চাওক। এয়া ক্ৰেডিটটো দিম। এয়া আমাৰ বিমান মিলি, এয়া আমাৰ লেখন কুম্বাং ইয়ে বনাইছে। কি হয় মানে নাজানো কেনেকৈ হ'ব, বাট কৰিছোঁ আৰু। অকল এইটোৱে চব্জি, ধেৰ আইটেম নাই, ধেৰ আইটেম বনোৱা নাই আৰু। বুজি পাইছা ন? আচ্ছা আচ্ছা আচ্ছা, কি ভাই? ঠিক আছে, দেখাই আছোঁ ৰখক। তো চব ৰেডি হৈ গ'ল। এতিয়া এইটো টাকুক বুলি কয়, অম্বে নহয়। এয়া ৰেডি হৈ গ'ল। এইটো গাহৰি চব নটকেটো নহয়, খুলি লওঁ। নটকেটো হয় অম্বেটো, আৰু কিবাটো হ'ল টাকুকটো কি কয় নাজানো। মজা। মিঠু ক'ত শিকিলি তই ইমান ধুনীয়াকৈ বনাব? হ'ব আৰু দেই। মাংসটো অলপমান চৰ্বি আনিছোঁ, ভালেই হ'ল ন? পাতৰ লগত তেলটো মানে ভাই খাইছনে তই? কেনেকুৱা মজা। এইটো পাতটো খাচোন। পাতৰ কাৰণে টেষ্টটো অলপ বুষ্ট হৈ গৈছে মানে টেষ্টটো। মানে তেল তুলা দে dekko kay kumain na jekan kumain na to এই আলি আলিগাঁৱত খাইছিলোঁ যে এইটো পাত আছিল নেকি তোৰ? না এইটো অম্বে আছে।
অমলেটো বেলেগ এই মোৰ ভিডিঅ' বনাওঁতে ফোন এটা আহেই সেইটো গুড চাইন পজিটিভ চাইন চৰি বুঢ়ো এতিয়া মই ৰিচিভ কৰিব নোৱাৰোঁ দিনেশে ফোন কৰিছে এতিয়া মই এইটো চাইলেণ্ট কৰিব লাগিব ভোট জলকীয়া ইমান পাৱাৰ এটা নাই ন প্ৰতিজন ডক্টৰত দুই ভাল বস্তু দেখোন মানে আৰু জ্বলাটো কম আছে তেলটো মজা লাগিছে মোৰ চিটি কাম বনাই নিমখ অলপ দিছোঁ মিলি এনেকৈ যে খাই খাই এটা ভাল হ'ব ভাল হ'ব খানা মেইন এয়া একদম ৰঙা ৰঙাকৈ ভাজিছে মজা মানুহ চববাৰ মৰিছে নেকি মোবাইল ফালে মৰিছে বছৰ বছৰটো নহয় মানে আমাৰ তাৰ পৰা ওলাই গৈছিলে মানে মানুহ মৰিছে চাবলৈ এই চেণ্টাৰ ফালতে চাবলৈ আমি একদম তালৈকে আহি মাল মেটেল আছে আছে মজা এই খা আকৌ দে খাইছোঁ ল ভাই তেলটো যে অ' মাই গড দুটা ভাল হৈ গ'ল তেলটো যে লাষ্টত বুলিয়ে ক'লো আৰু মজা ayo এভৰি চানডে আহিম আমি থাকিম আহিবি নাপি যোৱা মানে ভাল লাগে যে মাংস দিওঁ কি বঢ়িয়াকৈ খাই আৰাম কৰিব ন ঠাণ্ডাত আহিব চাৰ্কুলেট মাং বস্তু নেক্সট ভিডিঅ'ত কিবা কৰিম মাংস ল'ম আৰু এনেকৈ তাক বুলি কয় যে ডাঙৰটো ডাঙৰকৈ চবেই খাম এইটো মই বনাই দিম তো এনেকৈ খাব পৰাকৈ মানে বনাই দিম ৰঙা ৰঙা হৈ যায় একো তাত একো নিদিয়ে কিন্তু ৰঙা কৰিব পাৰি মানে পাৰি কাপোৰ ন ৰঙা চেৰম ন মানে পুৰা পুৰা ৰমাক পেলাই আদি দিয়ে না মাংসটো ডাঙৰ পিচ কৰি কাটি অলপ ভাজি কৰি কিনে এনেকৈ পাতৰ লগত পানী অলপ দি কিনে আকৌ উতলাব লাগে মানে চয়া চচ নালাগে মানে মাংসৰ লগত আৰু আচাৰ ভোট জলকীয়া আচাৰ দুটামান আচাৰটো লগাব লাগে ফ্লেভাৰটো আহে তেতিয়া বইল বনাই খাইছিলোঁ একদম মনত আছে এই ইয়াৰ বইলৰ পৰা মই ইনস্পায়াৰ হ'লোঁ বুজিছোঁ নাই সেইদিনা বইলটো ইমান ভাল নহ'ল এদিন বইল কৰিলে অঁ
এবাৰ মই বনাম এইটো ধুনীয়া পাৰি বনাই কিন্তু পাহাৰৰ না ঐ বাবা আমাৰ হিৰোটো আমাৰ MP দীপংকৰ নেকি ভিডিঅ' বনি আছে দেই যি টি নকৰোঁ অঁ বুঢ় এই ভিডিঅ' বনাই আছোঁ যে ইয়াত কৈ দিছোঁ মানে তই ফোন কৰিছিলি মই ৰিচিভ কৰিব নোৱাৰিলোঁ অলপ ভাত খা অলপ ভাত খালি জানো তাত ক'ত ঠিক আছে ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ দেখাই আছোঁ মানুহবোৰ আহি গ'ল তো ৰাতি আমি কেম্পিং কৰিলোঁ ইমান বেছি ভিডিঅ' কৰা নহ'ল সেই যে গান গাইছে সেইটোৱে অকল ভিডিঅ' কৰিলোঁ আৰু বিমানক বহুত বেছি থেংক ইউ বুলি ক'ব বিচাৰিছোঁ কাৰণ ইয়াৰ কাৰণে আমি এইটো সুযোগ পালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব অঁ আৰু ইয়াৰ লোকেশ্যনটো হ'ল বালিগাঁও মিৰি গ্ৰীণ ভিলেজ থেংক ইউ